ঐ নাচনী কেতিয়ানো আহিবা তোমাক পামে বুলি মই ভাবিছিলোঁ কেতিয়া যেতিয়াহে তোমাক লগ পাম। এই দৃশ্য দেখি আপুনি ভুল নুবুজিব। উজনিৰ পৰা নামনিলৈ ৰঙালীৰ বতাহ সকলোৰে গাত লাগিছে। পিছে এওঁৰ গাত আকৌ বহাগৰ বতাহ নহয়, লোকেল চুলাইৰ গৰম বতাহে লাগিছে এওঁৰ গাত। এটা টাইমতে কিমানখিনি খায়? এবটল খাই দিওঁ। কিমান খায়? এবটলমান খাই দিওঁ। এবটল খায়। কি কোম্পানী খায়? আমাৰ গেলাত গেলাটো লোকেলটো। পেছাত এওঁ এগৰাকী শিক্ষক। পিছে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কলংকিত কৰি এওঁ নিজৰ পৃথিৱীত মজগুল। টেটু গুৰিলৈকে চুলাই গিলি নিতৌ পাঠদান কৰিবলৈ আহে প্ৰবীণ কুমাৰ নাথ নামৰ এইজন ছাৰ। পিছে সোমবাৰে ছাত্ৰ ছাত্ৰীয়েহে ওলোটাই পাঠ ল'লে মদাহী ছাৰৰ। ছাত্ৰ ছাত্ৰীৰ কাঠগড়াত মদাহী ছাৰ। ক্লাছত কথা পাতি আছে, গোন্ধৰ পৰা ল'ৰা ছোৱালী ক্লাছত টিকিব পৰা নাই, এনেকুৱা অৱস্থা হৈছে ছাৰ। কেতিয়া? আজি আজি তোমাৰ যোৱাকালি মই কৈছোঁ তেখেতক। নহয় ছাৰ, আজি খাই আছে। যোৱাকালি নহয় ছাৰ, আজি খাই আছে ছাৰ। যোৱাকালি গোন্ধ চোৱা। নহয় ছাৰ, আজি খাই আছে। যোৱাকালি গোন্ধ। নহয় ছাৰ, আজি খাই আছে ছাৰ। মই যোৱাকালি গোন্ধ। খাই আছে ছাৰ। ৰ'বা তুমি কথা নকবা চব। চোৱা না কোৱা। হোজাই জিলাৰ যমুনামুখৰ কান্ধুলিমাৰী এম ই মাদ্ৰাছাৰ বিজ্ঞানৰ শিক্ষক প্ৰবীণ কুমাৰ নাথ। পিছে বিজ্ঞান পঢ়াবলৈ এৰি চুলাই মাষ্টৰে শ্ৰেণীকোঠাত যি পায় তাকেই কৰে। এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ উপায়ন্তৰ হৈ প্ৰধান শিক্ষকে খবৰ দিলে আৰক্ষীক। আৰক্ষী আহিল, কিন্তু চুলাই মাষ্টৰহে পলাল। এই কোনোবা এজন শিক্ষকে মদ খাই স্কুললৈ আহিছিল। এতিয়া আপোনালোকে স্কুলত আহি পালে? নাই, নাপালোঁ। ক'লৈ গ'ল? পলাই গ'ল মানুহ এজন। উপায়ন্তৰ হৈ প্ৰধান শিক্ষকে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনালে শিক্ষামন্ত্ৰী। শিক্ষকৰ নামত কলংক, এনে ব্যক্তিক লৈ চিন্তাত পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে সতীৰ্থ শিক্ষকসকলো। কাৰণ ডিঙিলৈকে এটুপি গিলি এওঁ বিদ্যালয়ত যি পায় তাকেই কৰেহি। নাচনী তোমাক পামে বুলি মই